হেল্ল' বন্ধুসকল, আজিৰ চিকিৎসা বিজ্ঞানত কি চিকিৎসা কৰা হয় নাইবা এখন হস্পিটেলত কি ডিপাৰ্টমেণ্ট থাকিব পাৰে আৰু সেই ডিপাৰ্টমেণ্টবোৰত কি চিকিৎসা কৰা হয়, আহক আজি আমি জানি লওঁ। কাৰ্ডিঅ'লজিষ্ট হৈছে হৃদযন্ত্ৰৰ চিকিৎসা। বিভিন্ন ধৰণৰ হৃদয় ৰোগ যেনে হাই প্ৰেছাৰ, হাৰ্ট এটেক, উশাহ নিশাহ লোৱাত কষ্ট আদি ধৰণৰ ৰোগবোৰ কাৰ্ডিঅ'লজিষ্টত চিকিৎসা কৰা হয়। ডৰ্মট'লজিষ্ট হৈছে ছালৰ চিকিৎসা। ছালৰ বিভিন্ন ধৰণৰ সমস্যা ডৰ্মট'লজিষ্টত চিকিৎসা কৰা হয়। ছালৰ যদি কিবা সমস্যা হয় তেনেহ'লে ডৰ্মট'লজিষ্ট চিকিৎসকৰ ওচৰত চিকিৎসা কৰিব লাগে। অপথলম'লজিষ্ট হৈছে চকুৰ চিকিৎসা। চকুৰ সকলো ধৰণৰ সমস্যা অপথলম'লজিষ্টত চিকিৎসা কৰা হয়। অৰ্থ'পেডিক হৈছে হাড়ৰ চিকিৎসা। হাড়ৰ সকলো ধৰণৰ সমস্যা, হাড় ভগা বা গাঁঠিৰ বিষ আদি ধৰণৰ চিকিৎসা অৰ্থ'পেডিক্সত চিকিৎসা কৰা হয়। ডেণ্টিষ্ট হৈছে দাঁতৰ চিকিৎসা। দাঁতৰ বিভিন্ন ধৰণৰ সমস্যা ডেণ্টিষ্ট বিভাগত চিকিৎসা কৰা হয়। নিউৰ'লজিষ্ট হৈছে স্নায়ুৰ চিকিৎসা। বিভিন্ন ধৰণৰ স্নায়ুৰ লগত জড়িত হোৱা ৰোগসমূহ ইয়াত চিকিৎসা কৰা হয়, যেনে কথা কোৱাত অসুবিধা হোৱা, মাথা বিষ আদি ধৰণৰ ৰোগসমূহ চিকিৎসা কৰা হয়। অনক'লজিষ্ট হৈছে কেঞ্চাৰৰ চিকিৎসা। কেঞ্চাৰৰ চিকিৎসা এই অনক'লজিষ্টত কৰা হয়। নেফ্ৰলজিষ্ট হৈছে বৃক্কৰ চিকিৎসা। বৃক্কৰ সম্বন্ধীয় বিভিন্ন ৰোগ নেফ্ৰলজিষ্ট বিভাগত চিকিৎসা কৰা হয়। পেডিয়াট্ৰিচিয়ান হৈছে শিশুৰ চিকিৎসা। শিশুসকলৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ এই পেডিয়াট্ৰিচিয়ান বিভাগত চিকিৎসা কৰা হয়। চাইকিয়াট্ৰিষ্ট হৈছে মানসিক চিকিৎসা। বিভিন্ন ধৰণৰ মানসিক ৰোগ ইয়াত চিকিৎসা কৰা হয়। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে নাইবা নতুনকৈ কিবা এটা জানিলে তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।